ৰৈ ৰৈ বিনা ৰৈ ৰৈ বিনালে কোৱাৰ আগত মই পাহৰি গৈছিলোঁ। আমি ৰৈ ৰৈ বিনালে চাবলৈ গৈছিলোঁ হলত আমি একেবাৰে আমনি লাগিছে ইয়াৰ কথা থাকি কি কৰিম দিনটা ৰাস্তাটা আৰু ঘৰত কিমান থাকবি অলপ ওলাই চলাই গ'লে ভাল লাগে ইমান। হেল্ল' গাইজ, ৱেলকাম বেক টু আনাদাৰ ব্লগ। বহুত ভিডিঅ' চিডিঅ' দিয়াই নাই, মই আমনি লাগিছে কিমান ভিডিঅ' দিবি সম্ভাৱন নহয় যে একো কি কৰোঁ। আমাৰ অলপ বস্তুকে ৰুইছোঁ তাকে চাই আহিলোঁ আলু চালুবিলাক কি হৈ আছে। অলপ আলু খেতি কৰিছোঁ না, আলু বেছিকৈ চাওঁ আলু খেতিখিনি কেনে হৈছে চাই লওঁ। গাইছে না নাই চাওঁ। ইয়াতে বঢ়িয়াকৈ আলু ৰুইছিলোঁ ৰ, এইবিলাক আমাৰ আলু গাজাই নাই দেখোন। কিঠান বা গাজব মানে হেৰি নহয় হৈছে আজি নিশাল আছিল বহুত দিন হ'ল হ'লে আজি 5-6 দিনমান হ'ল নেকি। এতিয়ালৈকে আলুৱে গজা নাই। যি হওক দে বিৰাট ৰ'দ দিছে। অলপ চাইৰ ফালে বিৰাট ৰ'দ পৰিছে। নদী মানুহ কালা হৈ যাম না, এনেই কালা আৰু কালা হ'ব। অলপ চাই থাকোঁতে অভ্যাস হৈছে, ৰ'দত থাকিব নোৱাৰা হৈছোঁ। কিন্তু এনেহ'লে ৰ'দত থাকিব গৈছোঁ আৰু বৰ্তমান যিহে ঠাণ্ডাৰ দিন, ৰ'দত থাকিলে বিৰাট ভাল লাগে। ঠাণ্ডাত গ'লে হাৱা ঠাণ্ডা, ৰ'দত যাব মন যায়। উপায় নাই, যি নহওক বহুদিন ভিডিঅ' দিয়া নাই। তো মোৰ চেনেলটো ডাউন হৈ গ'ল এতিয়া। ভিডিঅ'গিলা বাহিৰত নাযাওঁ হৈছে, ভিডিঅ' দিব ইচ্ছা নাযায়। তো আপোনালোকে যদি সহায় কৰে, হেল্প কৰা অলপ ভাল লাগিব মোৰ মনটো। ভিডিঅ' দিব মন যায় থাকিব। তো ভিডিঅ' যদি দুই এটা মই বৰ্তমান ৰেগুলাৰ ভিডিঅ' দিব চেষ্টা কৰিম। কালি নেক্সট আৰু ভিডিঅ' এটা আহিব, কিন্তু আজি মই সাধাৰণতে এটা শ্বৰ্ট হিচাপত বনাই দিলোঁ ভিডিঅ'টো। তো নিশ্চয় চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া নেক্সট ভিডিঅ'ৰ দিন পাবি। ৰৈ ৰৈ বিনা ৰৈ ৰৈ বিনালে কোৱাৰ আগত মই পাহৰি গৈছিলোঁ। আমি ৰৈ ৰৈ বিনালে চাবলৈ গৈছিলোঁ হলত আমি। তাৰপাছতে বৰ ইণ্টাৰেষ্ট লাগিলে চাই, বৰ একদম এনে ইণ্টাৰেষ্ট লাগছে মানে এনেকৈ পূৰা ভৰি পাকাই এনেকৈ বহি লৈছোঁ। চাই ইমান ইণ্টাৰেষ্ট লাগছে মানে মই আৰু একবাৰ যাব খুজি আছোঁ। তো ভাবি আছোঁ নেক্সট আৰু যাঙে নেকি এইবাৰ। সেইদিনা গ'লোঁ মই, ভিডিঅ' চিডিঅ' বনা নহ'ল। তো কিন্তু ভাল লাগছিল, কিন্তু বিৰাট ভাল লাগছিল। মোৰ আহিব ইচ্ছা নাছিল আৰু ঠাণ্ডা ঠাণ্ডা তাতে ভিতৰত AC মনতে ৰৈ ৰৈ বিনালে চাই ইমান ভাল লাগছে মোৰ, মানে বিৰাট ভাল লাগছে। যাই মানে যোৱা নাই, তাই নিশ্চয় একবাৰ যাব চেষ্টা কৰিবি। কিন্তু বিৰাট ভাল লাগছে। এনেহেন ফিল্ম নাপাৰ আমাৰ মাজত জুবিন দা নাই যদিও আমাৰ নোহোৱা হেন লগা নাই। জুবিন দাৰ যিখন ফিল্ম আমি চালোঁ এতিয়া চাই মানে ইমান ধুনীয়া লাগছে, সি যেন আমাৰ অন্তৰত সদায় সোমাই আছে সেনেকুৱা লাগিছে। এতিয়া বিৰাট ভাল লাগিছে। আমি চালোঁ, মই জীৱনত হলত ফিল্ম চায়ে পোৱা নাই। ৰৈ ৰৈ বিনালে চাবলৈ মই গৈছিলোঁ। বহুত ভিৰৰ মাজত টিকেট পালোঁ। টিকেট মই মানে কি 12টাত বুকিং কৰিছোঁ, লাষ্ট টাইমত চাফা হৈ গৈছে চব বুকিঙেই। যি নহওক যিনকে হওক ফাইনেলি মই চাই আহিছোঁ। তাৰ মাজতে দুই এটা ক্লিপ দেখুৱাই আছোঁ, চাবি সকলোৱে দেখুৱাই আছোঁ মাজে মাজে, চাই থাকক একবাৰ। চাই সকলোখিনি হৈছে চাবতে যদি ভাল লাগিল তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক এটা কৰি দিব ঠাচকৈ, তোমাৰো ভাল লাগিব। নেক্সট আৰু ভিডিঅ' আহিব। তো জুবিনদাৰ বাৰ্থডে আহি আছে, বাৰ্থডে উপলক্ষে এটা ভিডিঅ' জৰুৰ আহিব। তো এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একদম। ধন্যবাদ।